Welcome to second channel Hobib the community channel. আজি আপোনালোকক দেখুৱাম আপোনালোকক আজি আমাৰ ঘৰৰ ওচৰতে আছে সৰিয়নি আৰু পুখুৰী। এইটো আমাৰ ঘৰৰ ওচৰৰ পুখুৰী। মই আপোনাৰ সৰিয়নি চোন কি এটা সুন্দৰ পৰিৱেশ। বারে হয়নি হেক্টে যাবে বলে কি করে এটা কি সুন্দৰ পৰিৱেশ সৰিয়নি দৰা চক সৰিয়নি পৰা আপোনালোকে কি বনাই আপোনালোকে জানেই চাগে হৰি হোটেল সৰিয়হৰ পৰা ধুনীয়াকৈ কি ভিডিঅ' বনাই আপোনালোকে জানেই চাগে সৰিয়হৰ পৰা তেল বনাই মিঠাতেল এই সৰিয়হটো আপোনালোকে দেখিছে এই সৰিয়হটো এইটো উঠাইছে এই সৰিয়হৰ পৰা তেল হয়গে সৰিয়হডৰা কি ধুনীয়া লাগিছে দেখিবলৈ প্ৰায় ইয়াত 20 বিঘামান সৰিয়হ কৰিছে আমাৰ ইয়াত বাহঁত আহিছে মাহঁত সৰিয়হ তলিলে আহিছে কি এটা সুন্দৰ পৰিৱেশ সৰিয়হ মাজলৈ আহিলে সৰিয়হবিলাক আপোনালোকক মই সৰিয়হ হোৱাৰ পৰা একদম সৰিয়হ মৰালৈকে আপোনালোকৰ ভিডিঅ' আপোনালোকক আপলোড কৰি দিম চাব আপুনি আৰু মোৰ চেনেলটো যদি নতুন আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰিব কি এটা সুন্দৰ পৰিৱেশ লাইক হ'ব লাগে 1 লাখ লাইক কৰি দিব আপোনালোকে এইটো মই তালৈ যাম কিমান পাবা সৰিয়হ দৰা পৰা আমি বিঘা প্ৰতি আমাৰ 3-4 কুইণ্টেল পাম বুলি আশা কৰিছোঁ